One day he invited me to his home for a meal. অর্থাৎ এদিন এখন তেখেতে অর্থাৎ শিৱ সুব্ৰমণিয়া আয়াৰ কালামৰ সায়েন্স টিচাৰ তেখেতে এদিন এখন কালামক কি কৰিলে ঘৰত খাবৰ কাৰণে নিমন্ত্ৰণ জনালে His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. তেখেতৰ ঘৈণীয়েকে তেখেতৰ যি পবিত্ৰ পাকঘৰ আছে সেই পাকঘৰত কোনোবা মুছলমান মানুহে আহি কিছুমান মুছলমান ল'ৰাক নিমন্ত্ৰণ কৰি খোৱাৰ কাৰণে মতা হৈছে এইটো দেখিয়ে তেখেত ভয়ত কঁপি উঠিল She refused to serve me in her kitchen. তেখেতে মোক পাকঘৰত খাবলৈ দিব অমান্তি হৈ গ'ল তেখেতে মোক পাকঘৰত খাবলৈ নিদিলে Shiva Subramania Iyer was not perturbed, nor did he get angry with his wife, but instead served me with his own hands and sat down beside me to eat his meal. Shiva Subramania Iyer কিন্তু এই কথাটোত অলপো বিচলিত নহল তেখেতে ঘৈণীয়েকৰ লগত খঙো নকৰিলে কিন্তু তাৰ পৰিৱৰ্তে তেখেতে কি কৰিলে তেখেতে নিজ হাতেৰে মুখ খাবলৈ দিলে মুখ খাদ্য পৰিবেশন কৰিলে আৰু মোৰ কাষতে বহি খাবলৈ আৰম্ভ কৰিলে His wife watched us from behind the kitchen door. তেখেতৰ ঘৈণীয়েকে আমাক পাকঘৰৰ দৰজাৰ পিছফালৰ পৰা চাই থাকিল I wondered whether she had observed any difference in the way I ate rice, drank water, or cleaned the floor after the meal. এতিয়া খাদ্য খোৱাৰ পিছত আমি কেনেকৈ খাদ্য খাইছিলোঁ বা আমি কেনেকৈ পানী খাইছিলোঁ বা খোৱা শেষ হোৱাৰ পিছত আমি কেনেকৈ মজিয়াটো চাফা কৰিছিলোঁ সেইটোত তেখেতে কোনো পাৰ্থক্য লক্ষ্য কৰিছিল নে নাই এই কথাটো মই চিন্তা কৰিছিলোঁ মানে কালামে আৰু তেখেতৰ বিজ্ঞানৰ শিক্ষকে দুজনে যেনেকৈ তেওঁলোকৰ খোৱাৰ ধৰণ বা তেওঁলোকৰ মজিয়াটো চাফা কৰাৰ ধৰণ এইবোৰত কিবা পৰিৱৰ্তন আছিল নে নাই এই কথাটো কালামে চিন্তা কৰিছিল When I was leaving his house, Shiva Subramania Iyer invited me to join him for dinner again the next weekend. যেতিয়া খোৱা শেষ হোৱাৰ পিছত মই বিদায় ল'বৰ কাৰণে ওলালোঁ তেতিয়া শিৱ সুব্ৰমণিয়া আয়াৰে আকৌ মোক কি কৰিলে পিছৰ সপ্তাহত খাবলৈ নিমন্ত্ৰণ জনালে Observing my hesitation, he told me not to get upset, saying, once you decide to change the system, such problems had to be confronted. এতিয়া তেখেতে দেখিলে যে কালামে কি কৰি আছে অস্বস্তি বোধ কৰি আছে মানে নিমন্ত্ৰণটো ৰাখিবনে নাই গ্ৰহণ কৰিবনে নাই কাৰণ তেখেতৰ ঘৈণীয়েকে যি কৰিলে সেইটোত কালামে অলপ লাজু পাইছে গতিকে কালামৰ অস্বস্তি কৰা অৱস্থাটো দেখি শিৱ সুব্ৰমণিয়া আয়াৰে কালামক ক'লে যে তুমি কি নহবা হতাশ নহবা অৰ্থাৎ তেখেতে কালামক ক'লে যে তুমি এটোলৈ চিন্তা নকৰিবা তেওঁ আৰু ক'লে যে এবাৰ আমি যদি এই সিস্টেমবোৰ এই সামাজিক যিবোৰ কুপ্ৰথাবোৰ আছে এইবোৰ পৰিৱৰ্তন কৰিব বিচাৰো তেনেহলে আমি এনেকুৱা সমস্যাৰ কি কৰিব লাগিব সন্মুখীন হ'ব লাগিব When I visited his house the next week, Shiva Subramania Iyer's wife took me inside her kitchen and served me food with her own hands. গতিকে কালামে হেদিনা নিমন্ত্ৰণ ৰক্ষা কৰিলে আৰু পিছৰ সপ্তাহত যেতিয়া কালামে আকৌ এই শিক্ষকজনৰ ঘৰত শিৱ সুব্ৰমণিয়া আয়াৰৰ ঘৰত খাবলৈ আহিল সেইবাৰ কিন্তু শিৱ সুব্ৰমণিয়া আয়াৰৰ ঘৈণীয়েকে নিজে কি কৰিলে কালামক তাইৰ পাকঘৰৰ ভিতৰত লৈ গ'ল আৰু নিজ হাতেৰে কালামক কি কৰিলে খাবলৈ দিলে কালামক খাদ্য পৰিবেশন কৰিলে So the next paragraph then the second world war was over and India's freedom was imminent তাৰ পিছত কি হৈ গ'ল ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈ গ'ল আৰু ভাৰতবৰ্ষৰ যি স্বাধীনতা আছিল সেই স্বাধীনতা কি হ'ল উছৰ চাপি আহিল ইমিনেন্ট মানে আসন্ন যেটো উছৰ চাপি আহিছে গতিকে হেতু সময়ত ভাৰতৰ স্বাধীনতা উছৰ চাপি আহিছে তেনেকুৱা সময় Indians will build their own India declared Gandhiji
তেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন চলি আছিল গতিকে মহাত্মা গান্ধীয়ে তেতিয়া ঘোষণা কৰিছিল যে ভাৰতীয়সকলে নিজৰ কি কৰিব ভাৰতবৰ্ষ নিজে নিৰ্মাণ কৰিব গান্ধীজীয়ে ঘোষণা কৰিছিল দ্য হোল কাণ্ট্ৰি ৱাজ ফিল্ড উইথ এন আনপ্ৰেচিডেণ্টেড অপটিমিজম গোটেই দেশবাসীৰ মনত এক অভূতপূৰ্ব এক অদ্ভুত ধৰণৰ আশাৰ সঞ্চাৰ হৈছিল সেইটো মত কাৰণ ইমান বছৰ ইংৰাজৰ তলত থকাৰ পিছত অৱশেষত ভাৰতবৰ্ষখন স্বাধীন হ'বলৈ ওলাইছিল I asked my father for permission to leave Rameshwaram and study at the district headquarters in Ramanathapuram. এতিয়া ময়ো কি কৰিলোঁ মোৰো ৰামেশ্বৰমত পঢ়া শেষ হ'ল গতিকে মই এতিয়া কি কৰিলোঁ জিলা সদৰ তেওঁলোকৰ কালামতৰ যিটো জিলা সদৰ আছিল সেইটো আছিল ৰামনাথপুৰম এতিয়া কালামে ৰামনাথপুৰমলৈ পঢ়িবলৈ যাব সেইটোৰ কাৰণে তেখেতে কি কৰিলে দেউতাকৰ পৰা পাৰ্মিশ্যন বিচাৰিলে তেখেতে দেউতাকৰ পৰা অনুমতি বিচাৰিলে ৰামেশ্বৰম এৰি ৰামনাথপুৰমলৈ গৈ পঢ়া শুনা কৰিবৰ কাৰণে Okay. He told me as if thinking aloud, Abul, I know you have to go away to grow. কালামে যেতিয়া পাৰ্মিশ্যন বিচাৰিলে দেউতাৰ পৰা তেতিয়া দেউতাই অলপ চিন্তা কৰি অলপ ডাঙৰকৈ কালামক ক'লে যে আবুল মই জানো তুমি উন্নতি কৰিবলৈ হ'লে তুমি আগবাঢ়িবলৈ হ'লে তুমি কি কৰিব লাগিব তুমি ঘৰৰ পৰা বাহিৰলৈ যাবই লাগিব তেতিয়া তাৰপিছত তেওঁ আৰু কি ক'লে Does the seagull not fly across the sun alone and without a nest? তেখেতে উদাহৰণ দিলে এটা সামুদ্ৰিক চৰাই সিগাল হয়নে শংখচিল বুলি কোৱা হয় গতিকে সিগালবোৰে শংখচিলবোৰে বান নোহোৱা তেওঁলোকৰ বান নাই আৰু তেওঁলোকে অকলশৰীয়া এতিয়া অকলশৰীয়া আৰু বান নথকা শংখচিলবোৰেও কি কৰে এই সূৰ্যৰ ইপাৰে সিপাৰে কি হয় ঘূৰি নুফুৰে জানো অৰ্থাৎ কৈছে যে শংখচিলবোৰে অকলশৰীয়া হোৱা সত্ত্বেও বান নথকা সত্ত্বেও সেইবোৰে ইমান দূৰ দূৰলৈকে যদি উৰিব পাৰে তেনেহলে তুমিও কি কৰিব পাৰিবা তুমিও তোমাৰ কাৰণে নিজৰ উন্নতিৰ কাৰণে তুমি বাহিৰলৈ দূৰ দূৰলৈ যাব লাগিব He quoted Khalil Gibran to my hesitant mother এতিয়া কালামৰ মাকেও কালামে যেহেতু বাহিৰলৈ যাব ঘৰ এৰি গতিকে তেখেতৰ মাকেও অলপ কি হৈছিল অলপ দুশ্চিন্তা কৰিছিল সেইটো লৈ তেখেতে অলপ ইতস্তত বোধ কৰিছিল ল'ৰাজনক কেনেকৈ যাবলৈ দিব এইবোৰ চিন্তা কৰি আছিল গতিকে কালামৰ দেউতাকে কালামৰ মাক বুজালে সান্তনা দিলে কি কৈ বুজালে এজন বিখ্যাত লিখক কবি আছিল যাৰ নাম খলিল জিব্ৰান এতিয়া এই খলিল জিব্ৰানৰ লিখা কিছুমান লাইন কালামৰ দেউতাকে কালামৰ মাক শুনালে এই লাইনখিনি কি আছিল Your children are not your children তেওঁ কৈছে যে তোমাৰ ল'ৰা ছোৱালীবোৰ তোমাৰ সন্তানবোৰ আসলতে তোমাৰ সন্তান নহয় They are the sons and daughters of life's longing for itself অৰ্থাৎ হিহত হল life's longing জীৱনৰ যি তীব্ৰ আত্ম অভিপ্সাৰ সন্তান সেইবোৰ They come through you but not from you এই ল'ৰা ছোৱালীবোৰ তোমাৰ জৰিয়তে আহে অৰ্থাৎ পৃথিৱীলৈ তোমাৰ জৰিয়তে আহে কিন্তু তোমাৰ পৰা নাহে You may give them your love but not your thoughts তুমি এই ল'ৰা ছোৱালীবোৰক তোমাৰ মৰম দিব পৰা কিন্তু তোমাৰ ভাৱনা চিন্তাবোৰ জাপি দিব নোৱাৰা অৰ্থাৎ নিজৰ ল'ৰা ছোৱালীক তুমি মৰম চেনেহ কৰিব পাৰা কিন্তু তোমাৰ চিন্তাধাৰাবোৰ এই ল'ৰা ছোৱালীৰ ওপৰত তুমি জাপি দিব নোৱাৰা For they have their own thoughts কাৰণ হিহঁতৰ নিজস্ব চিন্তাধাৰা আছে অৰ্থাৎ কালামৰ দেউতাকে কালামৰ মাক বুজাইছে যে এইবোৰ আমাৰ ল'ৰা ছোৱালী হ'লেও তেওঁলোকৰ এটা নিজস্ব জীৱন আছে তেওঁলোকৰ নিজৰ চিন্তাধাৰা আছে গতিকে আমি যেনেকৈ ভাবো এই ভাৱনাবোৰ আমাৰ চিন্তাবোৰ আমি এই ল'ৰা ছোৱালীবোৰৰ ওপৰত জাপি দিয়াটো ঠিক নহয় বহুতো ল'ৰা ছোৱালীৰ মাক দেউতাকে কি কৰে তেওঁলোকে ভাবে যে মই যেনেকৈ মোৰ যিটো ইচ্ছা সেইটো মই ল'ৰা ছোৱালীক কৰিবলৈ কম জীৱনৰ ক্ষেত্ৰত গতিকে ল'ৰা ছোৱালীবোৰে সেইটো কৰিব কিন্তু তেওঁলোকে এইটো কৰাটো ঠিক নহয় কাৰণ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ নিজৰ কিছুমান লক্ষ্য আকাংক্ষা থাকে আৰু ল'ৰা ছোৱালীবোৰক সেই মতেই কি কৰিব দিব লাগে তেওঁলোকক আগুৱাই যাব দিব লাগে আমি আমাৰ চিন্তাবোৰ আমাৰ ভাৱনা চিন্তাবোৰ ল'ৰা ছোৱালীৰ ওপৰত জাপি দিয়াটো ঠিক নহয় So this is the end of the lesson to শেষ হ'ল
তোমালোকৰ যদি কিবা বুজিবলৈ বাকি থাকে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা নাইবা যদি তোমালোকৰ কোৱেশ্চন আৰু আনসাৰবোৰ লাগে তেনেহলে জনাবা মোক মই তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ লৈ আৰু এটা বেলেগ ভিডিও প্ৰিপেয়াৰ কৰিম ওকে